হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক অভিনন্দন জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে হয়তো কেতিয়াবা ভাবিছে মই 10 পাছ, 8 পাছ, নাইবা হাই ছেকেণ্ডেৰী পাছ, নাইবা BA পাছ কৰি কিনে বহি আছোঁ। তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তেতিয়াহ'লে যদি আপুনি ভাবিছে মই বহি আছোঁ, তেতিয়াহ'লে আপুনি জব কৰিব পাৰে। আপোনাৰ ওচৰত বহুতো মানুহে বহুতো জবৰ আশা দিয়ে, নাইবা আপুনি বহুতো ঠাইত কাম কৰিবলৈ যায়। আপোনাৰ আজিৰ পৰা আৰু কাম কৰিব নালাগে, বেলেগ ঠাইত আপোনালোকে জব কৰিব পাৰে। জবৰ বাবে মই আপোনালোকক সকলো তথ্যখিনি জনাই দি আছোঁ। আপোনালোকে হয়তো জানে ছুইগি, জমেটো, উবেৰ ইটছ, ফ্লিপকাৰ্ট, এমাজন এইবোৰ বহুতো অনলাইন মাধ্যম আছে। তো আপোনালোকে এইবোৰত কেতিয়াবা কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভাল মানুহ নাজানে বা আপোনালোকে কোনো এটা মেনেজাৰ নাইবা কোনো এনেকুৱা এটা মানুহক ক'ব বিচাৰে যে মোৰ চাকৰিটো হ'লে ভাল লাগিব, কিন্তু আপুনি ক'ব নোৱাৰে। নাইবা আপুনি কেতিয়াবা ভাবে মোৰ যদি চৰকাৰী চাকৰি হয় তেতিয়াহ'লে ভাল লাগিব। ইয়াৰ আগত মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব। মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাতে ন'টিফিকেশ্যন যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে কেতিয়াবা হয়তো ভাবে মই ডিগ্ৰী লৈ বহি আছোঁ, মই MLA মন্ত্ৰী সিহঁতক পইচা দি বহি আছোঁ, মোৰ চাকৰি নালাগে। তো আপুনি সেইবোৰ মাথা মাৰিব নালাগে। আপুনি যদি 8 পাছ, 10 পাছ, হাই ছেকেণ্ডেৰী পাছ, BA ডিগ্ৰী এইবিলাক লৈ থাকে, তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ। আপুনি জব কৰিব পাৰে অনলাইনত। কেতিয়াবা আপুনি ঘৰত যদি আপুনি ইচ্ছা কৰে, ঘৰত বহি কিনে আপুনি জব কৰিব পাৰে। আপুনি যদি ঘৰত বহি কিনে জব কৰিব নিবিচাৰে, আপুনি যদি বিচাৰে মই অফিচৰ লগত সংযোগ ৰাখি কিনে মই কাম কৰিম, আপুনি যদি বিচাৰে মই অফিচৰ আশে পাশে কাম কৰিম। আপুনি হয়তো জানে ছুইগিত বহুতো বস্তু অৰ্ডাৰ কৰিব পাৰি, খোৱা খাদ্য বস্তু। তো আপুনি এইটোত কাম কৰিব পাৰে। এইটোত কাম কৰি আপুনি মাহত 10,000, 20,000, 30,000, 50,000 এনেকৈ ইনকাম কৰিব পাৰে। তো আপুনি সবিশেষ জনাৰ বাবে বহুতো অপশ্যন থাকিব পাৰে। তাৰ মাজত মই আপোনালোকক ডাইৰেক্ট ফোন নম্বৰ দি আছোঁ। মোৰ ডিছক্ৰিপশ্যনত আপোনালোকে ফোন নম্বৰ পাব। আপুনি যদি বিচাৰে ডাইৰেক্ট কল কৰিম, ডাইৰেক্ট জনাৰ বাবে আপুনি কল কৰিব পাৰে। তো আপুনি ডিছক্ৰিপশ্যনৰ পৰা নাম্বাৰটো লৈ ল'ব। তো আৰু নতুন ইনফৰমেশ্যনৰ বাবে মই ডিছক্ৰিপশ্যনত নাইবা আপোনালোকক ইনফৰমেশ্যন দি দিম। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, কাৰণ মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাতে ন'টিফিকেশ্যন যাব আৰু আপুনি ভাল চাকৰিৰ বাবে ন'টিফিকেশ্যন পাব, ইনফৰমেশ্যন পাব। তো মই আগতে বহুতো মানুহক চাকৰি লৈ দিছোঁ, যিসকলে ডাইৰেক্ট কল কৰিব পৰা নাই, নাইবা ভয় হৈছে, নাইবা সিহঁতে বুজা নাই। মই ডাইৰেক্ট কল কৰি কিনে সিহঁতক চাকৰি লৈ দিছোঁ। তো আপুনি যদি চাকৰি পায়, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব। আৰু আপুনি যদি ভাল পায় মোৰ ইনফৰমেশ্যনটো পাই কিনে, তেতিয়াহ'লে এটা লাইক কৰিব, প্লিজ এটা লাইক কৰি দিব।